হেল্ল' সকলো ভালে আছেনে? আজি আমি অলপ বেলেগ ধৰণে ফ্ৰাইড ফিছ বনাম। ইয়াক বনাবলৈ আমাক বেছি সামগ্ৰীও নালাগে। নিমখ, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু লাল মিৰ্চি পাউডাৰৰ লগত মাছকেইটা ভালকৈ মিহলাই ল'ব। লগতে অলপ বেচনো দি দিব। আমি ঘৰতে পকৰি বনাবলৈ যেনেকৈ মঠো, ঠিক তেনেদৰে আমি মাছকেইটাও বেচনৰ লগত মিহলি কৰি ল'ব লাগিব। আৰু যদি অকণমান ভাৱ আহে কি ভালকৈ মিহল হোৱা নাই, এটুপ দুটুপ পানীও দি ল'ব পাৰে। তাৰপিছত গৰম কেৰাহীত গৰম মিঠাতেলত মাছকেইটা সেই পকৰি যে ফ্ৰাই কৰোঁ আমি, ঠিক তেনেদৰে ফ্ৰাই কৰিলে হৈ যায়। খালি এটা কথা মনত থোৱা উচিত কি তেলটো যে বহুত উতলি থাকিব লাগিব, একদম ধোঁৱা ওলাই থকাকৈ হ'ব লাগিব। তাৰপাছত গেছটো আপুনি কমাই পেলাই ফ্ৰাই কৰি থাকিব। এয়া দেখিছেনে, হৈয়ে গ'ল। ইমান ইজি হয় নাই? আপোনালোকে ঘৰত ট্ৰাই কৰি চাবচোন। একদম সাধাৰণভাৱে, আৰু কেতিয়াবা দিয়কচোন বেলেগকৈ খাবলৈও মন যায় অলপ। মাছৰ পেটুখিনি কিন্তু কাঢ়িবলৈ নাপাহৰিব, নহ'লে একদম টিটিকি লাগিব। ফ্ৰাই কৰা মাছকেইটা এনেকুৱা কালাৰ হ'লে একদম পাৰফেক্ট সিজি গৈছে। এতিয়া মই জাষ্ট পিঁয়াজ আৰু ধনিয়া দি অলপ ধুনীয়াকৈ ডেক'ৰেট কৰি দিছোঁ। চাই ভাল লাগিছেনে বাৰু? আপোনালোকে ঘৰত কিন্তু নিশ্চয় ট্ৰাই কৰিব দেই। আৰু যদি ভাল হয় কমেণ্ট ছেকশ্যনত একদম জনাবলৈ নাপাহৰিব। আজিলৈ ইমানেই। বাই।